ৰাতিপুৱা এনেকৈ আৰম্ভ কৰিলোঁ কামেৰে। আজি বহুত ৰ'দ আৰু এতিয়া মই কাম বন প্ৰায় হৈয়ে গ'ল। এতিয়া বিচনাখন উঠাই লওঁ। এইখন নুঠালে মানে ভাল নালাগে। আঁঠুৱাত টনাই শুইছিলোঁ কালি, ঠাণ্ডা আহিলে আৰু এতিয়া বিচনাখন ঠিক কৰি লওঁ, নহ'লে ঘৰটো কিবা এটা কাম হোৱা নাই যেন লাগি থাকে। এতিয়া বিচনাখন ঠিক কৰি লৈ ছোৱালীৰ পৰা টেবিল এইখনো ঠিক কৰিব লাগিব। তাই স্কুলত গ'ল খাই বৈ, আৰু মই এতিয়ালৈ চাহ খোৱাই নাই। সিহঁতক দিলোঁ আৰু ৰেডি কৰি খাই বৈ গ'ল। এতিয়া মই একদম কামত আকৌ লাগি পৰিলোঁ। বিচনাখন একদম চাপৰি একদম টান কৰি কান্নাখন পাৰি নাৰাখিলে মানে ভাল নালাগে। এতিয়া বিচনা একদম ধুনীয়াকৈ ৰাখিলোঁ আৰু চাৰ্জাৰটো কালি মোৰ বিচনাত আনিলোঁ। আৰু এতিয়া ছোৱালীৰ পৰা টেবিলখন কিতাপবিলাক একদম ঠিক কৰি আছোঁ। এতিয়া হৈ গ'ল। এতিয়া মিষ্টাৰৰ বিচনাখন ঠিক কৰি লওঁ। আৰু তাইক একদম বেছি ঠাণ্ডা লাগে, ব্লেংকেটখন ওলোৱাই দিছিলোঁ। আৰু এতিয়া এইখন একদম ধুনীয়াকৈ ঝাকৰিম। মানে আমাৰ ওপৰত চিলিং নাই যে, সেয়া বহুত ধূলা পৰে। দিনত 2-3বাৰ মানে চাফা কৰিবই লাগে। আৰু ঠিক কৰা প্ৰায় হৈ গ'ল। এতিয়া চাওক কিমান ৰ'দ আহিছে। আৰু এতিয়া মই ৰুটি বনাম। আৰু এতিয়া শাহুমাৰ ঘৰত আহিলোঁ। ৰুটি বনাবৰ কাৰণে মাতি আছে। ঘৰৰ কাম বন প্ৰায় হৈ গ'ল। আৰু এতিয়া ৰুটি বনাই চাহটো খাওঁ, আৰু মই তো চাহ খোৱাও নাই। আৰু ৰুটি বনাই আছোঁ। আপোনালোকে কেনেকৈ বনাই জনাব। মই এনেকৈ বনাওঁ। চাওক কিমান ধুনীয়াকৈ ফুলিছে। আৰু ৰুটি ভজা হৈ গ'ল। আৰু চাওক এইফালে ভাইটিক চাই আছোঁ, মানে কিবা কথা কয়। আৰু এতিয়া চাহ ৰেডি হৈ গ'ল। এতিয়া খাই আছোঁ। আৰু মাহঁতে খালে, আমি এতিয়া খাই আছোঁ চাহ আৰু ৰুটি। বেলেগ কিবা ভাজি চাজি নবনালোঁ। আৰু চাহ ৰুটি খাই লওঁ। খাই আছোঁ আৰু একদম কথা পাতি আছোঁ। দেৱালী আহিল, সেইটোৱে আৰু বম চম ফুটাব লাগিব। আৰু এইফালে একেবাৰে সন্ধিয়া আহিলোঁ। আমাৰ সন্ধিয়া একদম গেছ খতম হৈ গ'ল। এতিয়া গেছ নাই, কথা নাই, খৰি আছে। এতিয়া বনাই লওঁ। ভাতটো হৈ গ'ল। তাৰপিছত এয়া মাছ ভাজি কৰি আছোঁ। আৰু দুপৰীয়াৰ দালি, ভাজি, লাবৰা সকলোখিনি আছে। আৰু এতিয়া মাছখিনি ভাজি লওঁ। মাৰি আনিলে মিষ্টাৰে। ডেইলি মানে মাছ খাব মন যোৱা নাই, আৰু উপায় নাই। কষ্ট কৰি মাৰি আনিছে, এতিয়া খাব লাগিব। এতিয়া ভাজি কৰি আছোঁ। আৰু চাওক কিমান ধুনীয়াকৈ জ্বলিছে জুইকুৰা। মাছ ভাজি কৰি আছোঁ। আৰু এইখিনি আজি খোলাত দি আগতে খাইছিলোঁ গেছত। একদম আজি পুৰি খাম। জুই লগাইছোঁ যেতিয়া একদম পুৰি খাম। মাছকেইটা এনেকৈ হালি ল'লোঁ। আৰু এতিয়া জুইকুৰাত দি দিলোঁ। এনেকৈ এইটো পুৰিম। আৰু জুইকুৰা চাওক কিমান ধুনীয়াকৈ জ্বলিছে। আৰু এনেকৈ খালে বহুত টেষ্ট লাগে। আৰু একদম তেল ওলাই আছে, পট পটকৈ ফুটিছে। একদম লাল টক জুই। আলু পোৰা, বেঙেনা পোৰা খাবলৈ মজা হৈছে। আৰু মাছ পোৰা মোৰ হৈ গ'ল। কেইটামান মানে সৰিলে, জুইত সৰি পৰা নাই, এনে ওলাই আনোতে মানে পৰিলে। আৰু চাওক এতিয়া মই পিঁয়াজ জলকীয়া একদম পিটিকি খাম আজি। মাছবিলাকো পিটিকিম,
আজি মানে খুন্দনিত নুখুন্দো, এনেকৈ হাতেৰে পিটিকি খাম। এনেকৈ মানে বেলেগ টেষ্ট লাগে খাবলৈ। এয়াই আজিৰ ভিডিঅ'টো কি দেখুৱালো নাজানো, ৰাতিপুৱাৰ পৰা একেবাৰে সন্ধিয়া আহিলোঁ। তথাপিও আপোনালোকে চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আগতে থকা বন্ধুসকলৰ মোৰ বহুত ধন্যবাদ থাকিল, আৰু নতুনকৈ জইন হোৱা বন্ধুসকলকো ধন্যবাদ। আৰু আগলৈ এনেকৈ আপোনালোকে মৰম চেনেহ দি যাব, তেতিয়াহে আগবাঢ়িব পাৰিম। আৰু আজিৰ ভিডিঅ'টো ইমানে, কালিলৈ আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।